তো হে গাইজ গুড ইভিনিং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল কৌশিক অসমীয়া অফিচিয়েললৈ। আৰু আমি আজি ক'ত যাম গমে পাইছে চাগে। বৰ্তমান মই ইয়াত ৰেডি হৈ আছোঁ, ঘৰত বেডিং বান্ধি ল'লোঁ, বেগ চেগ ল'লোঁ, এতিয়া ৰেডি হৈ আছোঁ। অকণমান দেৰিকৈ ষ্টেচনলৈ যাম। ষ্টেচনত ফাৰ্ষ্ট আমি পাঠশালাৰ পৰা চিফুং যাম বঙাইগাঁৱলৈ। বঙাইগাঁৱৰ পৰা মাত্ৰ ট্ৰেইন আছে, চাই থাকক আগলৈ। আমি ফাইনেলি পাঠশালা ষ্টেচন আহি পালোঁ। এতিয়া লগবোৰ আহিল নে নাই চাওঁ। তো আমি নিউ বঙাইগাঁও ষ্টেচন আহি পালোঁ। বৰ্তমান ইয়াত অলপ খালৈ কৰি ল'ম। ইয়াত এতিয়া আমি খালতো নিউ বঙাইগাঁও ষ্টেচনত আছোঁ। ইয়াত খালতো কৰি ল'ম, তাৰপিছত ডাইৰেক্ট আৰু ট্ৰেইনত উঠি এনেকৈ ডাইৰেক্ট যাম অযোধ্যালৈ। আমি ইয়াতে ভাতটো লৈ লওঁ, মানে পেকেটিং ভাত ল'ম, ইয়াৰ পৰা লৈ লওঁ আৰু ট্ৰেইনত খাম। এই চব বিজি মানুহ বিজি। শৰ্মাজী আছে ইয়াতে। শৰ্মাজী ভাগৰ লাগছে নেকি বেগ লৈ? জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। এইটো ভাইটিদা আছে আমাৰ। ভাইটিদা ভাগৰ লাগছে নেকি? ভাগৰ লাগছি, ভাগৰ লাগছে নেকি বেগ লৈ? এইটো আমাৰ দীপ চৰকাৰ আছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ। এইটো আছে পল্লৱ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। ইয়াৰ পৰা ভাতটো লৈ ল'ম, ভাতটো লৈ ট্ৰেইনত খাম। ইয়াত মানে পেকেটিং ভাত ল'ম। কিবা বেলেগ বস্তু গাড়ীত খোৱাৰ কাৰণে পাওঁ নেকি, একফালে চাই লৈছোঁ। ইয়াতো আছে। এতিয়া গাড়ীত উঠো আমি। শৰ্মাজী উঠা উঠা উঠা। আন্দা বিৰিয়ানী খাই আছোঁ, আন্দা বিৰিয়ানী। পল্লৱ আৰু মই একেলগে খাই আছোঁ এটা প্লেটতে। দুটা বটল আছে। বহু খালি না? অঁ বঢ়িয়া। মোত কৰি বেছি খাইছা তই? অঁ দুটা মানুহ দুটা ৰিমা দিছে, বঢ়িয়া। ইফালে আছে দুটা মানে খাই, এইটো এই দুটা খাই আছে ইফালে। অঁ আন্দা কাৰী, আন্দা কাৰী একদম বাকবাছ খানা। কেনে আজি? বহুত বেয়া। বেয়া যদি কিয় খাই আছা? বঢ়িয়া বঢ়িয়া, খাই দে খাই দে। আমি ইফালে খাইছোঁ। ইয়াৰ পৰা আমি দুইজনে খাই আছোঁ একেলগে। মাত্ৰ এই প্লেটটো দাউৰি থাকে ইফালৰ পৰা ইফালে, সেইকাৰণে জট হৈছে। ধৰি থাকিব লাগে এজনে, নহ'লে দাউৰি থাকে। টোপনি টোপনি এটা চিটত দুটা দুটা টোপনি মাৰি আছোঁ গাইজ। এই আৰু চিট ওপৰত বিচৰি আছে। এই ওপৰত আমি তলত দুটা, তাৰ লগত আৰু এটা ওপৰত আছে। গাইজ ফিলিং হেপ্পী। আমাৰ মানে টিকট কনফাৰ্ম হোৱা নাই, তাৰপাছত এনেকৈ যে আমি টোপনি মাৰি আছোঁ। গাইজ যাই পেলাই আৰু দেখি দিম যি পাওঁ। গুড মৰ্ণিং গাইজ। বৰ্তমান 7টা বাজিল আৰু বৰ্তমান সকলোৱে ৰেডি, মানে কি মুখ ৰেডি ব্যস্ত। দেখালি এইকেইটা মুখ ধুইছা, এটা মুখ ধুই আছে ইয়াতে, এটা মুখ ধুই উঠি খাবাহে লাগে, খালে খাবা একদম মুখ ধুব, একদম খাব। ডাকটা লেতেৰা আজি দিয়ক গাইছ, চিগাৰ খাওঁতে খাওঁতে। লাল চাহ আৰু ভাজা আমি দুটাই মাৰি আছোঁ। এক ধমক খাম বুলি কৈছোঁ আজি। টাইম পাছ কৰাৰ কাৰণে এটা এটাকে ভাজা খাই আছোঁ আৰু লাল চাহ পুৰা মাৰিছোঁ। গাইজ কাটিয়া জংচন আহি পালোঁ আৰু ইয়াত অলপ বস্তু ল'লোঁ, মানে কি খিচুৰি ল'লোঁ, অলপ বস্তু ল'লা। কিন্তু জংচনটো ভাল লাগে দেই, ভাল লাগে। অলপ ডাঙৰ জংচন। বস্তু ল এই গালি তাৰ ভিতৰতে সৰকো নাকি। 10:30 বাজে আৰু খাদ্যত বিজি আমি।
গাইজ টাপলা চাপলাৰ বিহুতে বহি বহি আহি পালোঁ একদম চিষ্টেম হেং হৈ গৈছে ইমান মানুহ তাৰমানে সহ্য কৰিব নোৱাৰিলোঁ তাতে মোক ঘামে গৈছে একদম এই ফিল্ডটো কেনে নাহিলে আকৌ আজি বেগ চেগ ধৰিলে চাবা নিশ্চয় চব মানে এবাৰ বৰ্তমান এইটো আমাৰ চৰকাৰে নামি আছোঁ নামিয়ে লাগি গৈছে কামত চৰকাৰ সেইদিনাখন নামাইনি নেকি অযোধ্যা ষ্টেচন গাইজ অযোধ্যাৰ মেইন ৰোড এইটো ফাইনেলি বহুত কষ্ট কৰি বহুত জেগা বুলি বুলি আহি পালোঁ কেনে লাগিল বুলি বুলি সাউথ ইণ্ডিয়াৰ জেগা বহুত জেগা বুলিলোঁ দিয়ক গাইজ বুলি বুলি আহি পালোঁ এতিয়া আমি থাকিম उत्तर आसाम उत्तर पूर्व वही तो कह रहा हूँ कहाँ से उत्तर पूर्व जय श्री राम जय श्री राम जय श्री राम सरकार केने লাগিল মজা গাইছ মজা মানে কেনে লাগিল বুলি কেনে হেন লাগছে বুলিও মজা লাগছে গাইছ ৰাম ৰাজ্যত কৰি গৈছো আমি ইটো আহি আৰম্ভ দিছে খাওয়াৰ কাৰণে বঢ়িয়া খাই খাবাই লাগব এই ফ্ৰী কেনে লাগিল আহি একেলগে মজা কৈছো না বঢ়িয়া লাগছে এনেকা ফেচিলিটি কত বনাই কি কয় নাউৰি দিম মই কথা নাই বঢ়িয়া জোচ